Dear students, welcome to my channel Aafano Guide. আজিৰ এই ভিডিঅ'টো কম্পাৰ্টমেণ্টেল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেথছত কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব সিহঁতৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আজি আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট MCQ, মেথছৰ MCQ তোমালোকে মনোযোগেৰে চাবা। নম্বৰ 1 হৈছে তলৰ কোণটোৰ একক স্থানত 1 থাকিব। এইটো হৈছে অপশ্যন এ। 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? এটো অপশ্যন বি। তলৰ কোণটো সংখ্যা বৰ্গ সংখ্যা নহয়, এটো হৈছে অপশ্যন বি। 2025 ৰ বৰ্গমূল কিমান হ'ব? যদি 45 হয় তেন্তে 20.25 ৰ বৰ্গমূল কিমান হ'ব? এটো হৈছে অপশ্যন বি 4.5। 23 ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব? এটো হৈছে অপশ্যন বি। 1000 ৰ তোমাৰ ঘনমূল কিমান হ'ব? এটো হৈছে অপশ্যন সি। এতিয়া চোৱা ইয়াত দিয়া আছে 7 নম্বৰ 8 ৰ ঘনমূল, 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূল কিমান? 8 ৰ ঘনমূল 2, তোমাৰ 27 ৰ ঘনমূল 3 আৰু তোমাৰ 64 ৰ ঘনমূল 4। এইকেইটা মিলি কিমান হ'ব? 9। অপশ্যন সি ডি। এতিয়া চোৱা দিয়া আছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব হ'ব কিটো m কিউব। এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিত হ'ব কিমান? মৌলিক সংখ্যা তোমাৰ কি আছে 1 ৰ পৰা 1 2 3 4 5 6 ইয়াৰ ভিতৰত তোমাৰ চোৱা 2 3 5 এই তিনিটা মৌলিক সংখ্যা আছে আৰু টোটাল তোমাৰ কিমান আছে? 6টা। এখানে তলত হ'ব 6, ওপৰ হ'ব 3। এটো কটাকটি কৰিলে হ'ব হাফ। অপশ্যনটো কি হ'ব? অপশ্যন সি ৰাইট এনসারটো। এতিয়া চোৱা তোমাৰ প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা কিমান? এটো হ'ব তোমাৰ 7/50, মানে 7 ৰ গুণিতক 14টা আছে 100টাৰ ভিতৰত। এতিয়া চোৱা এটা পৰীক্ষা প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল এটো হ'ব 1। এটা বৃত্তৰ বৰ বেছি ডেজডাল সমান্তৰাল স্পৰ্শক থাকিব, এটো হৈছে তোমাৰ 2ডাল। এটা বৃত্তৰ বহিৰ্বিন্দু এটাৰ পৰা বৃত্তটো টানিব পৰা স্পৰ্শকৰ সংখ্যা কিমান? এটো হৈছে তোমাৰ অপশ্যন বি, অপশ্যন সি 2। sec স্কয়ার 60 ডিগ্রি মাইনাস 9 sec স্কয়ার 60 ডিগ্রি মাইনাস 9 tan স্কয়ার 60 ডিগ্রি মান কিমান হ'ব? এটা হৈছে অপশ্যন ডি। তোমালোকে জানা 1 প্লাস tan স্কয়ার থিটা ইজ ইকুয়াল টু sec স্কয়ার থিটা। এটা ফর্মুলাত ইউজ হৈছে। সেম এটো 8 cosec স্কয়ার a মাইনাস 8 cot স্কয়ার a ইজ ইকুয়াল টু কিমান হ'ব? 8। এতিয়া চোৱা 2 tan 30 ডিগ্রি ডিভাইডেড বাই 1 প্লাস tan স্কয়ার 30 ডিগ্রি। এটো आंसर হ'ব অপশ্যন এ sin 60 ডিগ্রি। এটোর 1 minus tan স্কয়ার 45 ডিগ্রি ডিভাইডেড বাই 1 প্লাস tan স্কয়ার 45 ডিগ্রি। এটো आंसरটো হ'ব অপশ্যন ডি। এটো sin 2a ইকুয়াল টু 2 sin a সত্য হ'ব যেতিয়া a is equal to 0 ডিগ্রি। 2 tan 30 ডিগ্রি divided by 1 minus tan square 30 ডিগ্রি। এটো উত্তৰটো হ'ব অপশ্যন সি tan 60 ডিগ্রি। দুটা ঐককেন্দ্রিক বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 5 cm আৰু 3 cm হ'লে সৰু বৃত্তটো স্পৰ্শকৰ পৰা ডাঙৰ বৃত্তটোৰ জাৰডালৰ দিক কিমান হ'ব? এটো হ'ব 8 cm। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শেয়াৰ কৰি দিবা আৰু কমেন্ট কৰিবা। থ্যাংক ইউ।